নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি সৰু পুখুৰীৰ বিষয়ে কথা পাতিম। যিসকলৰ একঠা দুকঠা বা আধা বিঘা পুখুৰী আছে তেওঁলোকে কেনেকৈ মাছটো বিক্ৰী কৰিব লাগে সেই বিষয়ে আমি কথা পাতিম। যেহেতু মই এইকেইদিন বিভিন্ন জেগাত বজাৰবিলাক চাই আছিলোঁ আৰু বজাৰবিলাক চাই আমি গম পালোঁ মাছৰ যথেষ্ট পৰিমাণে দাম আছে। কিন্তু আমি শুনিবলৈ পাওঁ বেপাৰীবিলাকে কয় যেতিয়া আমি মাছ বেচিবলৈ ল'ম বেপাৰীবিলাকে কয় যে মাছৰ বৰ্তমান দাম নাই আৰু এতিয়া দাম কমি আছে, সেইটো কাৰণে আপোনালোকে দামটো আপোনাক কমাই দি বেপাৰীখিনিয়ে লৈ যায়। এই কথাটোৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আপুনি নিজে বজাৰবিলাক অলপ পৰিদৰ্শন কৰিব, বজাৰবিলাক আপুনি চেক কৰিব। ওচৰে পাজৰে আপোনাৰ সৰু সুৰা যিবিলাক বজাৰ থাকে সেই বজাৰো চেক কৰিব আৰু লগতে যিবিলাক সাপ্তাহিক বজাৰ বহে, প্ৰায় প্ৰত্যেকখন জিলাতে সাপ্তাহিক বজাৰ কিছুমান আছে ডাঙৰ ডাঙৰ, সেই সাপ্তাহিক বজাৰবিলাকো আপুনি চাব মানে মাছৰ দামটো কেনেকুৱা থাকে। আৰু এটা কথা আপুনি ধ্যান ৰাখিব, যেতিয়া আপুনি মাছটো বিক্ৰী কৰিব মাছৰ চাইজটো আপুনি চাই ল'ব যে কিমান ডাঙৰ মাছ আপুনি বিক্ৰী কৰিছে, কাৰণ মাছৰ চাইজ লৈও মাছৰ দামৰ তাৰতম্য থাকে। আজি আমি গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি মীন ব্যৱসায়ীসকলে লোকচান খাবলগীয়া হয়। যিসকল সৰু সৰু মীন পালক আছে, যাৰ একঠা দুকঠা বা আধা বিঘা পুখুৰী আছে, তেওঁলোকে লোকচান খাবলগীয়া হয়। লোকচান খাবলগীয়া প্ৰধান কাৰণটো হ'ল তেওঁলোকে টাইমিংটো নাজানে আৰু মাছৰ বজাৰখনৰ কথা তেওঁলোকে অৱগত নহয়। বেপাৰীয়ে যি কথা কয় তেওঁলোকে সেই কথাটো মানি ল'বলৈ বাধ্য হয়। যেতিয়া বেপাৰী এটা আহি আপোনাৰ মাছ পুখুৰীত ধৰে বা আপুনি নিজে বেচিবলৈ বেপাৰীজনক মাতি আনে, তেতিয়া বেপাৰী আপোনাক হয়তো কোৱা শুনিছে চাগে মাছৰ বৰ্তমান দাম নাই, বজাৰ ডাউন হৈ আছে, এনেকুৱা ধৰণৰ কিছুমান কথা কয়। সেই কথাবিলাক আপুনি কেনেকৈ গম পাব সঁচা নে মিছা? সেইকাৰণে আপুনি বজাৰ যাব লাগিব নিজে। আৰু যিহেতু আপুনি মীন পালন কৰিছে তেন্তে আপুনি নিজে বেচাত আপোনাৰ কোনো ধৰণৰ আপত্তি থাকিব নালাগে। আৰু আপুনি যদি বেচিবলৈ বেয়া পায় তেন্তে আপুনি বেলেগ এজন মানুহ লগাই আপুনি বিক্ৰী কৰিব পাৰে। এইটো মতে সেইটো কথা নহয় যে আপুনি প্ৰতিবাৰেই আপুনি বেপাৰীক দিব লাগিব, সেইটো কথা নাই, আপুনি নিজেও বিক্ৰী কৰিব পাৰে। আৰু মই আগতো বিভিন্ন ভিডিঅ'ত কৈছোঁ যে যদি আপুনি নিজে মাৰ্কেটটো চলাব পাৰে, আপুনি একেদিনাই 100 কেজি মাছ বেচিব নালাগে। আপুনি পইচাটো আপোনাৰ যদি দৰকাৰ হয় আপুনি একেলগে বেচিবলগীয়া হয় কেতিয়াবা, সেইটো বেলেগ কথা। কিন্তু আপোনাৰ যদি পইচা প্ৰয়োজন বেছিকৈ নহয় তেন্তে আপুনি কমকৈ মাছটো বেচক। আপুনি 5 কেজি, সৰু বজাৰ যদি আপোনাৰ হয় 5 কেজি বেচক, অকণমান ডাঙৰ যদি হয় 10 কেজি নিয়ক, আৰু তাতকৈ যদি অকণমান ডাঙৰ বজাৰ হয় তেন্তে আপুনি 20 কেজি মাছ উঠাই লৈ যাওক। আৰু আপোনাৰ যিহেতু জাল এখন আপোনাৰ নিজৰ থাকেই বা নাথাকিলেও আপুনি ওচৰৰ কাৰোবাৰ পৰা জালখন আনি নিজেই মাছটো ধৰক আৰু এজন মানুহৰ সহায় লওক, মাছটো ধৰক আৰু নিজেই বেপাৰটো কৰক। আপুনি যিহেতু আপুনি কষ্ট কৰিছে মীন পালন কৰোঁতে, তেন্তে আপুনি সেই অকণমান কষ্ট কৰক মাছটো বেচা ক্ষেত্ৰতো। আৰু আপুনি যদি নিজেই বেচিবলৈ নাযায়, বেপাৰীক যদি দিয়ে, তাৰ আপোনাৰ যিটো লাভ থাকে তাৰ আধা লাভটো বেপাৰীজনে খাই দিয়ে। সেইকাৰণে আপোনাক কৈছোঁ আপুনি মাৰ্কেটটো নিজে একবাৰ চাব। আৰু গোটেইখিনি যিসকল ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে তেওঁলোকক আমি কথা নাপাতোঁ, তেওঁলোকে যিহেতু বহুত টকা ইনভেষ্ট কৰে আৰু তেওঁলোকে একেলগে পইচাটো আপোনাৰ প্ৰয়োজন হয়, তেওঁলোকে 10 টকা কমত দিলেও তেওঁলোকৰ লোকচান নহয়। কিন্তু আমাৰ সৰু সৰু মীন পালক যিসকলে মাছ পালন কৰে তেওঁলোকে মাছ পালন বাদ দিবলগীয়া প্ৰধান কাৰণটো হ'ল এইটো, মাৰ্কেটটো তেওঁলোকে ভালকৈ বুজি নাপায় আৰু বেপাৰীজনে যি কয় তাকে তেওঁলোকে শুনি লয়। শুনাৰ পিছত বেপাৰীজনক কম দামত দি দিয়ে, পিছলৈ তেওঁ ভাবে মাছত লাভ নাই, ইমান টকা খৰচা কৰিলে আমাৰ মূল পইচাটোৱে নুঠিলে। সেইটো কাৰণে আপোনাক কৈছোঁ আমিও যিহেতু সৰু মীন পালক, ময়ো বিভিন্ন ধৰণৰ বজাৰবিলাক চাই আছোঁ যে আমি বেচা সময়ত আমি দামটো নাপাওঁ, কিন্তু আমি যদি কিনিবলৈ যাওঁ তেন্তে যথেষ্ট পৰিমাণে দাম দি আমি কিনিবলগীয়া হয়। কেইদিনমানৰ আগতে মই নিজেই কিনিছোঁ যিটো কাটলা মাছৰ কেজি আমাৰ ইয়াতে 300 টকা। 1 কেজি ওপৰ হ'লেই মাছটো 300 টকা কেজি হৈ যায়। আপোনালোকৰ তাতে দামটো কেনেকুৱা মোক জনাব আৰু কোন কোন জিলাৰ কেনেকুৱা দাম কমেণ্ট কৰি আপোনালোকে জনাব। আৰু যদি আমি বেচিবলৈ যাওঁ তেন্তে আমি 150 টকা, 160 টকা বা 180 টকা বা 200 টকালৈকে আমি পাওঁ। আৰু কোনো জেগাত 250 টকা পোৱা যায় যদি 1 কেজি ওপৰ কৰা যায়। আৰু আমি যদি সেই মাছটো যদি নিজেই বেচোঁ, গ্ৰাহকসকলকো আমি কমত দিব পাৰিম। যিসকল উপভোক্তা আছে তেওঁলোককো আমি কমত খুৱাব পাৰিম। যে বেপাৰীয়ে যদি 300 টকা বেচিছে আমি 250 টকা বেচিলেও আমাৰ লোকচান নহয় যদি আমি নিজেই বেচোঁ। আৰু বেপাৰীয়ে যিহেতু মাছটো ধৰিব, তেওঁলোকৰ নিজৰো খৰচা এটা থাকে, সেইটো বেপাৰীসকলে ল'বই। যদি আমি নিজেই বিক্ৰী কৰোঁ, আমাৰ সৰু পুখুৰী যিহেতু মাছ আমি কমকৈ পালন কৰিছোঁ, কমকৈ নি আমি সাপ্তাহিক হিচাপে বিক্ৰী কৰিব পাৰোঁ। বা ডেইলিও এখন সুন্দৰ বজাৰ বহে প্ৰত্যেক জিলাতে, সৰু সৰু চাৰিআলিবিলাক হওক তিনিআলিবিলাক হওক এখন বজাৰ বহি থাকে। সেই বজাৰখনতো আপুনি কমকৈ নি পেলাই মাছখিনি আপুনি বিক্ৰী কৰিব পাৰে। এইখিনি কথা আমি সৰু মীন পালকসকলৰ বাবে কৈ আছোঁ। ডাঙৰ মীন পালকসকলৰ কোনো ধৰণৰ অসুবিধা তেনেকুৱা নাই, তেওঁলোকে যিহেতু একেলগে মাছখিনি বিক্ৰী কৰে তেওঁলোকৰ ইমান প্ৰব্লেম নাই। আৰু সৰু মীন পালকসকলে যদি কাটাত মাছ বিক্ৰী কৰিবলৈ যায়, কাটাৰ মালিকসকলেও 10 টকা বা 15 টকা এনেকুৱাকৈ লয় পাৰ কেজি, আৰু বেপাৰীসকলেও যথেষ্ট পৰিমাণে লাভ লৈ লয়। সেইকাৰণে কৈছোঁ ক্ষুদ্ৰ ব্যৱসায় যদি আপুনি মীন পালন কৰি আছে তেন্তে আপুনি নিজেই মাছটো বিক্ৰী কৰিবলৈ যত্ন কৰক। আৰু নিজে যদি আপুনি বিক্ৰী কৰিব অসুবিধা পায় তেন্তে বেলেগ এজনৰ হয়তো আপুনি মাছটো বিক্ৰী কৰক। কিন্তু আপোনাৰ যদি কম মাছ আছে আপুনি বেপাৰীক নিদিব, বেপাৰীয়ে আপোনাৰ যিটো লাভ থাকে আপোনাৰ লাভটো খাই দিব।